গুছি চাগে হবা পাৰে তাকেতো নহ'লে আৰু এনেকৈ কান্দি নেকি ইনকে কান্দি আছে ৰিতিৰ ভাই নাই তাই বেকা গুছি চাগে নাই দেখা পোৱা না বেকা হোৱা নাই বেকা হ'লে এনেকৈ নাকান্দে বেকা বুলি মোৰ চমতে তই ইনকে জানা মোৰ বেকা হৈয়ে থাকে 2 দিন মূৰে মূৰে তাৰমানে 2 দিনৰ মূৰে মূৰে কান্দি থাক নাই ফাৰ্ষ্ট বেকআপত বহুত কান্দিছিলোঁ গোটেই দিনটোৱে কান্দি আছিলোঁ এতিয়া তোৰ মায়েৰে একো কোৱা নাই নেকি তো মা পানী আৰু বহুত কষ্ট পায় মোৰ চকু পানী দিয়ে 2 দিন চলি আছিল এতিয়াও মই মাজে মাজে হৈ থাকে তোৰ বেকা হোৱা নাই নেকি এতিয়া মই লাভাৰ পোৱা সেইটো গম নাপাই ক'লো ঠিকে আছে আৰু এই বাতি তাই কান্দি আছে তাকেতো তাই কান্দি আছে মানে তাই এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল তাই ফেলে কৰিছে নেকি হ'বও পাৰে এই কান্দি কি হৈছে 97% পাইছা বাকী 3% তো কাটা গৈছে এখন নহয় নাকান্দি আৰু শুন যদি কান্দি থাকা তোৰ মেকআপ লগ বন্ধ কৰি দিম কিন্তু भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं শুনছোন তই মেট্ৰিক পৰীক্ষা দিছিলি দেখোনে পাছ কৰিছে না নাই पास करছো পাছ কৰছা যদি ভালে কথা কি ডিভিজন পাইছা ফার্স্ট ডিভিশন পাইছো বাহ ভালেই দেখোন গল্লা ক'ত গল্লা হায়া তোহাঁতক কি কম আমি নিজে গরিব মানুহ 10 টাকা পালে 2 দিন চলে আৰু তোহাঁতক ক'ত গল্লা খোৱাম আমি আমাৰ নিজৰে নাই পাৰা যদি তোনে দি মোক ভাই ভাই রা ওই নাচবি রা 10 টাকা নিতা গল্লা খাবি রে যা বহুত দুখীয়া মানুহ ভাই গল্লা খোৱা ভাই শুনছোন তোক কৈছি নেকি টপ বিস্কুট টপ বিস্কুট নহয় কি ডিভিজন পাইছে এইটো উঠছি আমাৰ গাঁৱৰ সি 5 বছৰৰ মূৰত 7 ডিভিজন মাৰিছে সেইকাৰণে আজি মিঠাই খোৱালো তাই 97% পাই কান্দি আছে ফাৰ্ষ্ট ডিভিজন পাই গল্লাও খাবা পালো দে মামা যাওঁ দে যা বাই যা ওই বান্দর তুই শালা টিকটক করে খালি মোর ঘর খালই তুই শালা ভালকে পরীক্ষা তুই পাস করবা নলি তুই আজি ঘর খাইবি তুই তোক তাতে দি মিঠা চেণ্ডেল দাল থৈছো এ মাই মই দিয়াক ভাল পাওঁ তাক আজি ঘৰত লৈ আহিম মেট্ৰিক দিছিলি দেখোন ৰিজাল্ট কি হ'ল তোৰ হেল্ল' গাইজ আমি বহুত দিন ভিডিঅ' দিব পৰা নাই লকডাউনৰ কাৰণে কেইদিনমান আগত আমি নিউজ দেখা পালোঁ যে আমাক ভিডিঅ' শ্বুট কৰিব দিছে সেইকাৰণে আজি শ্বুট কৰিলোঁ ভিডিঅ'টো কিবা ভুল চুল হ'লে ক্ষমা কৰি দিব আজি আমাৰ লগত আগতে ভিডিঅ' কৰিছে আজি আমাৰ গাঁৱৰে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি ভিডিঅ' কৰিছোঁ তো সিহঁতে কিবা কৈ দিব হয় আমাৰো মানে এটা চেনেল আছে নলবাৰী ৱাল বুলি আগতে মানে আমি কৰিছোঁ ইয়াত ভিডিঅ' এইবাৰ আমাৰ ছেকেণ্ড টাইম হ'ল ডেছক্ৰিপশ্যনত লিংকটো দিবই নলবাৰী ৱাল গৈ কিনে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বিলাকো চাব আমাৰ দাদাহঁতৰ মানে ভিডিঅ'বিলাকো চাব আৰু ছাবস্ক্ৰাইব কৰিব সোনকাল তেওঁলোকৰ মানে লকডাউনৰ কাৰণে আচলতে ভিডিঅ' দিব পৰা নাছিল এতিয়া মানে সোনকাল ভিডিঅ' পাই থাকিব ইয়াৰ মানে সোনকাল ভিডিঅ' পাই থাকিব সকলোৱে চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ নলবাৰী ৱাল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ আৰু এটা নতুন ভিডিঅ' আহিছে মই টিজাৰটো অলপ লাষ্টত দি দিম চাই ল'ব হয় থেংক ইউ জয় অসম Huh.